নমস্কাৰ ৰাইজসকল। আজি বহুত দিনৰ মূৰত ব্লগ বনালোঁ মই। মোৰ মেছেঞ্জাৰত বহুতো মেছেজ আহি আছে যে মোৰ অসমীয়া গহনাখিনি দেখুৱাব লাগে কালেকশ্যন। তেনেকৈ ইমান নাই, যিখিনি আছে বাৰু দেখুৱাম আজি। মই আনিছোঁৱে আগত, ৰ'ব আপোনালোকক এটা এটাকৈ দেখাই আছোঁ দেই। এইডাল ৰছীডাল আৰু এইটো কাণফুলি, এই দুডাল এয়া দেখিছেনে, এই কাণফুলি, এইটো লকেটটো। তাৰপাছত এইডাল 1 নম্বৰ আৰু এইডাল 2 নম্বৰ। এইটো কি কয়, মই শিলিখা মালা নেকি, এইডাল পাহৰিলোঁ। আপোনালোকে জানে যদি ক'বচোন দেই, এইডাল মই নামটো পাহৰিলোঁ। এয়া আৰু ইয়াৰে এইটো ছেটটোৰ কাণফুলি, এইডালো এনেকৈ আছে ইয়াতে ৰছী। এইডাল নিজৰ আন্দাজমতে দীঘল চুটি কৰি ল'ব পাৰি। এইডাল 2 নম্বৰ আৰু 3 নম্বৰত আছে এইডাল গিফ্ট পোৱা বিহুত মোৰ জাজনীয়ে দিছিলে। এইডাল চাওকচোন কিমান ধুনীয়া দেখিছেনে, ৰূপৰ ডিজাইনত, ৰূপৰ ওপৰত এনেকুৱা ৰঙা। এয়া ইমান মিহি নহয়, এইফালে গলত লাগি থাকিলেও তাৰমানে নিপিন্ধে, গমেই নাপায়, খুব ধুনীয়া। চাওকচোন আপুনি ছেটটো, এয়া দেখিছেনে। এয়া ইয়াতো এইডাল আছে ৰছী, এয়া আৰু এই দুপাত হ'ল কাণফুলি ইয়াৰে। এয়া এইটো ছেট, এইটো 3 নম্বৰ হৈ গ'ল। এইখিনি মই ইফালে থৈ দিওঁ। আৰু কাণফুলি আছিলে, এইও মোক জাজনীয়ে দিছিলে, বাৰ্থডেত গিফ্ট দিছিলে। এইযোৰ থুৰীয়া, এইটো লগতে এইটো এয়া ইয়াৰ পৰা এনেকৈ ওলাই দিলে, ইয়াত থুৰীয়া। মই এইবোৰ অসমীয়া গহনা পিন্ধি খুব ভাল পাওঁ জানেনে। বেছি দামী নহয়, চিম্পুলে এইখিনি বস্তু। এইযোৰ আৰু এইযোৰ থুৰীয়া, এইবোৰ এতিয়া ইফালে আহোঁ আমি বক্সৰ ফালে। ইয়াতে বক্সত আছে এইযোৰ জাপি, এইডাল হ'ল জাপি, গলত পিন্ধা এইডাল। এয়া এনেকৈ মচি একদম এনেকুৱা মণি আছে। এয়া মোৰ 2 বছৰমান হ'ল, একোৱেই হোৱা নাই জানেনে, একদম ৰঙেই যোৱা নাই, যেনেকুৱা মানে কিনোতে আছিলে তেনেকুৱাই আছে। চাওক, বগা মানে পাটৰ চাদৰ মেখেলাৰ লগত, মুগাৰ লগত খুব ধুনীয়া লাগিব। এয়া এইডাল গলত পিন্ধাডাল আৰু এই গেৰাণ্টি কাৰ্ড এতিয়াও আছে, দেখিছে, 20তে লোৱা, এতিয়াতো 23 হ'ল, 3 বছৰে হ'ল, একোৱেই হোৱা নাই, যেনেকুৱাই কিনিছোঁ সেনেকুৱাই আছে। আৰু এইযোৰ হ'ল কাণফুলি, চাওক ইমান ধুনীয়া। চাওক এই এক পাত, এই এটা ছেট। তাৰপাছত এইটো এইফালে থৈ দিওঁ। ইয়াৰ নেক্সট বক্সটোত আছে এইডালো জাপি, এইডাল গলপতা হয় জাপিৰে। এইডালো ধৰক 3-4 বছৰেই হ'ল, গলপতা, এইডাল গলত লাগি থাকে জাপি ডিজাইনত। এইডাল ইফালে থৈ দিওঁ। আৰু ইয়াৰে কাণফুলি ইমান সৰু সৰু দেখিছেনে, ইমান মৰম লাগে। এইয়া এই পাত এপাত, থৈ দিওঁ বাৰু, নহ'লে আৰু পিছত মোৰ হাহাকাৰ লাগিব এইবিলাক ঠিক কৰোঁতে। এতিয়া এনেকৈয়ে থাকক, পিছত থ'ম। তাৰপাছত এইটো লাষ্ট আৰু বক্স, ইয়াতে আছে এই গামখাৰু টাইপৰ এইডাল দেখিছেনে, হ'ব দেই। এইডাল গামখাৰু যে, এইটো হাফ গামখাৰু, এইডাল চেইনডাল মানে এই মণি থকা, এইবিলাক সৰু সৰু মণি আছে। এইডাল মই দাঙি দেখাই আছোঁ দেই, এইডাল চাওক, এইডাল ইমান ধুনীয়া দেখিছেনে। লকেটটো এইটো, আৰু ইয়াৰ লগত থকা কাণফুলি হ'ল
এইযোৰ লুটি আছে ৰ'ব, এইযোৰ দেখিছেনে? কেমেৰাটো ফ'কাছে নলয় মাজে মাজে। এয়া এইযোৰ আৰু এইযোৰ চাওক, এইখিনিয়ে আৰু বিশেষ একো নাই। এই একযোৰ টোটেল, এই একযোৰ, এই দুযোৰ, তিনিটা ছেট তাৰমানে, আৰু এইটো 4 নম্বৰ, এইটো 5 নম্বৰ, এই 5টাই ছেট আছে মোৰ তাতে। তাৰ ভিতৰত এইকেইটা ইমান দামী নহয়, এইকেইটা অকণমান দাম আছে। আৰু এই জাপিটো এইখিনি, আৰু এই যে দেখালোঁ যে গামখাৰু এইটো, থুৰিয়াই এইখিনিয়ে আৰু আজিলৈ। আৰু নাই মোৰ অসমীয়া গহনা দেখুৱাবলৈ, এইখিনিয়ে আছিলে। আপোনালোকে যদি ভাল পালে কমেণ্টত জনাব, যদি ভাল পাইছে কেনেকুৱা পালে। আৰু মোৰ এইটো নামটো ক'বচোন দেই, মই শিলিখা বুলি ক'লোঁ, এতিয়া মোৰ ভুলে হ'ল নে শুদ্ধ হ'ল, আপোনালোকে জানে যদি নামটো জনাব দেই। আজিলৈ আহিছোঁ, ভাল পালে লাইক এটা কৰি দিব আৰু দেই, লাইক শ্বেয়াৰ কমেণ্ট কৰিব।